जनाइनि सिगा ख्रिस्टि बिकास केन्द्रनि बानजायनायाव गुमरा मोसानाय आरो मिसिं हारिनि दामजु दामनायनि मावबादाया सोलिगासिनो। बोहैथि दाननि 9 खालार रबिबारनिफ्राय जागायजेननाय बे मावबादाया फैगौ 31 खालारसिम सोलिगोन। धेमाजि जिल्लानि जनाइ हालामनि सिङाव थानाय सिगा नेपाल कामान गेलेग्रा फोथाराव सिगा ख्रिस्टि बिकास केन्द्रनि दैदेननायाव गुमरा मोसानाय आरो मिसिं हारिनि दोरोङारि दामजु दामनाय फोरोंथाय मावबादाखौ सिगा ख्रिस्टि बिकास केन्द्रनि गायसनगिरि दैदेनगिरि आथिखालनि बोसोनगिरि मृणाल पाटिरा बेखेवनानै होयो। मख'नो गोनां बाथ्रादि मोसानायजों लोगोसे सिगा ओनसोलनि मिसिं हारिनि इयुन जोलै लाइमोन सेंग्रा सिख्लाफोरखौ हारिमुनि फारसे रोंगौथि गोनां खालामनाय थांखिजों बे मावबादाखौ खालामनाय जादों होनना मावबादानि सुंथागिरि मृणाल पाटिर बिथाङा गावनि बिबुंथिनि गेजेरजों फोरमायो। गुबुन फारसेथिं बे मावबादाखौ लानायाव सिगा ओनसोलनि गोबां लाइमोनफोरखौ फोरोंथाय होनो दामजु दामनाय फोरोंगिरि महरै उमेश मिलि आरो मोसानाय फोरोंगिरि महरै ज्योति दलेया फोरोंथाय होगोन होनना मिथिहोयो। सिगा ख्रिस्टि बिकास केन्द्ৰৰ উদ্যোগত তথা আমাৰ সকলোৰে পৰিচিত সমাজসেৱক তথা MMKৰ সদস্য মৃণাল পাটিৰৰ নেতৃত্বত তথা আমাৰ চিগাবাহী ৰাইজৰ সহযোগত আমাৰ এতিয়া ইয়াতে কৰ্মশালাৰ কৰা হৈছে। যোৱাকালিৰ পৰা ইয়াত আমাৰ এমহীয়া এটা কৰ্মশালা হৈছে। তাত আমাৰ গুমৰাং নৃত্য আৰু ঢোল বাদক কৰ্মশালা এমহীয়া এটা কৰ্মশালা প্ৰশিক্ষণ আৰম্ভ হৈছে যোৱাকালিৰ পৰা। গতিকে সকলো ৰাইজক আৰু তথা আমাৰ কণ ল'ৰা ছোৱালীসকলক ইয়াতে কৰ্মশালাত সহযোগ কৰিবৰ কাৰণে মই ফালৰ পৰা অনুৰোধ জনাইছোঁ। চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত বিশেষ পৰামৰ্শদাতা ও আমাৰ পৃষ্ঠপোষক মৃণাল পাটিৰৰ নেতৃত্বত এমহীয়া কৰ্মশালা আমি আয়োজন কৰিছোঁ। আমাৰ কৰ্মশালাত থাকিব গুমৰাগ নৃত্য আৰু ঢোল বাদন। আমাৰ মিচিংসকলৰ সাংস্কৃতিক ৰক্ষাৰ স্বাৰ্থত আমি চিগাবাহী ৰাইজক সহায় সহযোগিতা কামনা কৰিছোঁ। আমি দিনক দিনে চাই আহিছোঁ যে আমাৰ ঢোল বাদন হেৰাই গৈছে আৰু গুমৰাগ নৃত্য নাচা আমাৰ হেৰাই গৈছে। যদি এটা জাতি যদি জীয়াই থাকিবলৈ হ'লে আমাক ভাষা আৰু সাংস্কৃতিকটো প্ৰয়োজন আছে। গতিকে এই সন্দৰ্ভত আমি সকলো ৰাইজক সজাগতা কৰিবৰ কাৰণে আমি প্ৰথমবাৰৰ কাৰণে আমি এই কৰ্মশালাখন আয়োজন কৰিছোঁ। লগত সমূহ শুভাকাংক্ষী লগতে আমাৰ চিগাবাহী ৰাইজৰ লগতে অন্যান্য আমাৰ জেগাৰ পৰা সহযোগ কৰিব পাৰিব বুলি ইয়াৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ এমহীয়া কাৰ্যসূচী আছে। আমাৰ লগতে আমাৰ কিনি দেৱী মহুৰ হ'ব। তাতে আমাৰ পাৰ্টিচিপেট কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি ইয়াত গুমৰাগ লগতে লিগাং কনেং আৰু লিগাং মেম্বৰৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। আমি আগন্তুক 19-20 দেৱী মহুৰত জুলাইত অনুষ্ঠিত হ'ব কেন্দ্ৰীয়ভাৱে। তাতে আমি পাৰ্টিচিপেট কৰিম বুলি আশাবাদী। আমি কিমানখন গাঁও বুলি ক'লে আমি 10-12খন গাঁৱৰ পৰা আহিছে। কাৰণ আমাৰ ইয়াত যদি আমি চাব যাওঁ বাটাক চিষ্টেমত চাব যাওঁ 3খন বাটাকে লগ লাগি আমি আয়োজন কৰিছোঁ আৰু বেলেগ বেলেগ জেগাৰ পৰাও আহিছে। আমাৰ জনামতে ইয়াত 10খন গাঁৱৰ সহায় সহযোগিতা আছে। আমাৰ জোনাই ডিৰবি কেবাঙৰ তাৰ নেতৃত্বত আৰু লগতে আমাৰ মহমৰাৰ উমেশ মিলি লগতে আমাৰ গাঁৱৰে জ্যোতি দলে তেখেতৰ গুমৰাগ টিমৰ পৰা আমাক প্ৰশিক্ষণ দিবৰ কাৰণে পঠিয়াই দিছে। আমিতো 100%, কাৰণ আমাৰটোতো লিগাং গুমৰাগ এইটোতো আমাৰ স্বকীয় এটা নিজৰ সংস্কৃতি হয়। আমি জন্মলগ্নৰ পৰাই এইটোৰ ক্ষেত্ৰত জড়িত আছে। কিন্তু আমি দিনক দিনে দেখিছোঁ যে আধুনিকতাৰ নামত আমি ঢোল বাদন হেৰাই গৈছে আৰু অকল সাউণ্ড চিষ্টেম ব্যৱহাৰ কৰা দেখিছোঁ। গতিকে আমি সাউণ্ড চিষ্টেম ব্যৱহাৰ নকৰাকৈ যিকোনো প্ৰগ্ৰাম যদি অনুষ্ঠান যদি আয়োজন কৰোঁ আমি ঢোল গুমৰাগ নৃত্য এইবিলাকৰ দ্বাৰাই আমি আয়োজন কৰিম বুলি এই বছৰৰ পৰা সংকল্পবদ্ধ লৈছোঁ। ধন্যবাদ।